Hello student, মোৰ YouTube channel দেখামনিলৈ তোমালোকক পুনৰবাৰৰ কাৰণে স্বাগতম জনাইছো। তোমালোকে গমে পাইছা এইদিন তোমালোক ক্লাস 10 ৰ পুনৰ আলোচনাৰ R6 ৰ অংকবোৰ কৰি দিছো। আহা আমি আজি তাৰে পৰৱৰ্তী অংক এটা কৰো। আজি তোমালোক কোন কেইটা অংক কৰি দিম? 13, 15, 19 আৰু 20 নম্বৰটো। এতিয়া আহা আমি 13 নম্বৰটো কি আছে চাই। 13 নম্বৰটো দিয়া আছে যে এটা ৰম্বাসৰ কৰ্ণৰডালৰ দিক জোখ ক্ৰমে কিমান দিয়া আছে 24 মিটাৰ আৰু 10 মিটাৰ ৰম্বাসৰ বাহুবোৰ নিৰ্ণয় কৰিব দিছে। এতিয়া চোৱা ৰম্বাসৰ বাহুবোৰ নিৰ্ণয় কৰিব দিলে আমি কি কৰিব লাগিব? ৰম্বাসৰ কৰ্ণৰ জোখ দিক দিয়া আছে, তাৰ মানে আমি কি কৰিব লাগিব? ৰম্বাসৰ কৰ্ণৰ ধৰ্মৰ বিষয়ে জানিব লাগিব। আমি কি জানো যে ৰম্বাসৰ কৰ্ণগিলা কি কৰে? পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে। এতিয়া আহা সেই হিচাপত আমি এই অংকটো কৰিছো। দিয়া আছে কি ৰম্বাসৰ কৰ্ণৰডালৰ জোখ ক্ৰমে 24 মিটাৰ আৰু 10 মিটাৰ। এনেকুৱা ক্ষেত্ৰত আমি ৰম্বাসটোৰ হেয়া কৰিলো, এটা ৰম্বস এটা বিবেচনা কৰিলো। এই ৰম্বসটোৰ ক্ষেত্ৰত চোৱা ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 24 মিটাৰ দৈৰ্ঘ্য আছে আৰু ইয়াৰ পৰা ইয়ালৈকে কিমান দিয়া আছে 10 মিটাৰ দৈৰ্ঘ্য দিয়া আছে। তেতিয়ালে আৰু তাৰ উপৰি কি হয় এই কৰ্ণৰডালে কেনেকৈ সেট কৰিছে লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে। তাৰমানে এইটো এংগল কিমান হ'ল 90 ডিগ্ৰী হৈ গ'ল। যদি এইটো এংগল 90 ডিগ্ৰী হোৱাৰ উপৰিও কি হ'ল এই যেটো বাহু আছে এইটো আধা হৈ গ'ল, মানে 24 মিটাৰ হৈ গ'ল আৰু ইয়াৰেও আধা হৈ যাব। ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 5 মিটাৰ। তাৰমানে এই যেটো তাৰমানে আমাৰ সমকোণী ত্ৰিভুজ গঠন কৰিলে এই সমকোণী ত্ৰিভুজটোৰ বাহুবোৰৰ ভূমিৰ দিক কিমান হ'ল 12 মিটাৰ আৰু উচ্চতা বা উন্নতিৰ দিক লম্বৰ দিক কিমান হ'ল 5 মিটাৰ। এতিয়া চোৱা যেতিয়া আমি ৰম্বাসটোৰ আমি বাহুৰ দিক উলিয়াব যাম, তাৰ মানে ইয়াৰে কৰ্ণটো উলিয়ালে হৈ যাব। আমাৰ এইখিনি এটাকে আমি ধুনীয়াকৈ কি কৰিম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম। এতিয়া চোৱা ৰম্বাসটোৰ বাহুবোৰৰ দিক হ'ব পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰি দিলো। 24 ৰ আধা স্কয়াৰ আৰু 10 ৰ আধা স্কয়াৰ যোগ কৰি দিলো। এইখিনি ইয়াত ক্যালকুলেশন কৰি দিয়া ললে 12 স্কয়াৰ প্লাস 5 স্কয়াৰ 12 স্কয়াৰ 144 5 স্কয়াৰ 25 169 হ'ল। 169 হেৰি কিমান আছে বৰ্গমূল কিমান আছে 39। অৰ্থাৎ কি হ'ল ৰম্বাসটোৰ বাহুৰ দিক হ'ব 13 মিটাৰ। এইটো আছিল তোমালোকৰ 13 নম্বৰ অংক। আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা। ইয়াৰে পিছৰ অংকটো চাবা। ইয়াৰে পিছৰ অংক কোন নম্বৰ কৰি দিম বুলি কৈছিলো? 13 নম্বৰটো হৈ গ'ল। এবাৰ 15 নম্বৰটো। 15 নম্বৰ অংক এতিয়া চোৱা 15 নম্বৰ অংকটো কি দিয়া আছে? 15 নম্বৰ অংকটো দিয়া আছে কি এটা ট্ৰেপেজিয়ামৰ কালি 1350 বৰ্গ মিটাৰ আৰু ইয়াৰ সমান্তৰাল বাহুযোৰৰ দীঘৰ সমষ্টি কিমান দিয়া আছে? উচ্চতা 3 গুণ হলে উচ্চতা নিৰ্ণয় কৰা। এনেকুৱা ক্ষেত্ৰত কি হ'ব? আমি ট্ৰেপেজিয়ামৰ কালিৰ বিষয়ে জানিব লাগিব। কালিৰ সূত্ৰ আমাৰ ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰ কি আছিল? হাফ ইনটু সমান্তৰাল বাহুযোৰৰ সমষ্টি পূৰণ উচ্চতা। ইয়াত মানে বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব। এইটো আছিল আমাৰ ট্ৰেপেজিয়ামৰ কালি। তে সেইটো সূত্ৰ ইউজ কৰি পেলাই আমি এইটো অংক সলভ কৰিম। কি দিয়া আছে? দিয়া আছে ট্ৰেপেজিয়ামটোৰ কালি 1350 মিটাৰ স্কয়াৰ আৰু সমান্তৰাল বাহুযোৰৰ দীঘৰ সমষ্টি ইয়াৰ উচ্চতা 3 গুণ। যদি উচ্চতা 3 গুণ ধৰা হ'ল ইয়াৰ উচ্চতা x, যদি x হয় তেতিয়ালে সমান্তৰাল বাহুযোৰৰ দীঘৰ সমষ্টি কিমান হ'ব? 36 হ'ব। 36 হলে আকৌ আমি কি জানো 36 হলে আমি জানো যে হাফ ইনটু সমান্তৰাল বাহুযোৰৰ দীঘৰ সমষ্টি ইনটু উচ্চতা ইজ ইকুৱেল টু ট্ৰেপেজিয়ামৰ কালি। ইয়াতে আমি কি কৰিম এই মানবোৰ বহাই দিম। কি বহাই দিম? ইয়াতে চোৱা 36 বহাইছো। ইয়াতে 36 কি মানে এই সমান্তৰাল বাহুযোৰৰ দীঘৰ সমষ্টি 36। এই ইয়াতে দিয়া আছে 36 এইটো ইনটু উচ্চতা। ইয়াতে উচ্চতা ঠাইত আছে x, সেইটো x আৰু বাকিখিনি এইখিনিত। তোমালোকে ভালদৰে গুৰুত্ব দিলে বুজি পাবা 36 টো কিয় দিছো x টো কিয় দিছো। এতিয়া এইখিনি এটকা আমি এতিয়া ধুনীয়াকৈ ক্যালকুলেশন কৰি যাম। এটা ক্যালকুলেশন কৰিলে কি হ'ব? আমি দুইটো যদি পাৰ কৰি নিও পূৰণ হৈ যাব। এইখিনি ইয়াত ক্যালকুলেশন কৰিলে আমি কি পাম? x স্কয়াৰ আমাৰ 900 আৰু x ৰ মান হ'ব 900 ৰ বৰ্গমূল 30। অৰ্থাৎ ট্ৰেপেজিয়ামটোৰ উচ্চতা হ'ব কিমান 30 মিটাৰ। এইটো আছিল তোমালোকৰ কিমান নম্বৰ আছিল? 15 নম্বৰ আছিল। 15 নম্বৰটো আশা কৰো তোমালোকে বুজি পাইছা। ইয়াৰে পিছৰ অংকটোলৈকে আহিছো। চাইছো কি 19 নম্বৰটো। 19 নম্বৰটো কি দিয়া আছে?
এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি আন চাৰিটা বৃত্তৰ কালিৰ সমষ্টিৰ সমান যিবোৰৰ ব্যাসাৰ্ধসমূহ ক্ৰমে 5 মিটাৰ 6 মিটাৰ 10 মিটাৰ আৰু 8 মিটাৰ আৰু 10 মিটাৰ এতিয়া প্ৰশ্নটো বুজাব খুজিছে কি যে এটা ডাঙৰ বৃত্ত আছিল সেই বৃত্তটোৰ কালি কাৰ সমান চাৰিটা বৃত্তৰ কালিৰ সমষ্টিৰ সমান আকৌ য'ত চাৰিটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে কিমান দিয়া আছে 5 মিটাৰ 6 মিটাৰ 8 মিটাৰ আৰু 10 মিটাৰ এটুকে আমি ধুনিয়াকৈ ক্যালকুলেশন কৰিম ইয়াক আমি ছবিৰ সহায়ত বুজাই দিছো ধৰা হল এইটো এটা বৃত্ত ইয়াৰ কালি কাৰ সমান আমাৰ প্ৰশ্ন মতে দিয়া আছে 5 মিটাৰ 6 মিটাৰ 8 মিটাৰ আৰু 10 মিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত কেইটাৰ কালিৰ সমষ্টিৰ সমান তেতিয়ালে আমি এই r ৰ মানটো উলিয়াব লাগে আহা আমি এইটো এতিয়া বহিত কৰো কিন্তু আমি ধৰি লম কি ধৰি লম ধৰা হল r ব্যাসাৰ্ধযুক্ত বৃত্তটোৰ কালি ক্ৰমে এই 5 মিটাৰ 6 মিটাৰ 8 মিটাৰ আৰু 10 মিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত কেইটাৰ কালিৰ সমষ্টিৰ সমান এনেকুৱা ক্ষেত্ৰত কি পাম আমাৰ এই ডাঙৰ বৃত্তটোৰ কালি পাম তাৰ পিছত কি হল এই সৰু বৃত্ত কেইটাৰ কালি যোগ কৰিছো যোগ মানে সমষ্টি মানে যোগ কৰিছো এতিয়া ইয়াৰ ক্ষেত্ৰত আমি কি কৰিছো পাইটো কমন লৈছো বাকিখিনি একে থাকিল তে পাইটো আৰু পাইটো কেনসেল হ'ল তেতিয়ালে r স্কয়াৰ থাকিলে ইফালে আৰু এইবোৰ স্কয়াৰ কৰি দিয়াৰ পিছত এইখিনি হ'ল 5 স্কয়াৰ মানে 25 6 স্কয়াৰ মানে 36 8 স্কয়াৰ 64 10 স্কয়াৰ মানে 100 এইখিনি যোগ কৰি দিয়াৰ পিছত পালো কি মানে 225 পালো তে 225 হলে ইফালে r স্কয়াৰ আছে বৰ্গমূল কিমান হ'ব 15 হল তে 15 হলে নিৰ্ণয় ব্যাসাৰ্ধ মানে ডাঙৰ যেটো বৃত্ত আছিল ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 15 মিটাৰ এটো আছিল তোমালোকৰ 19 নম্বৰ এবাৰ আমি 20 নম্বৰটো কৰিম 20 নম্বৰটো কি উদিছে 20 নম্বৰত দিয়া আছে যে কি 70 মিটাৰ ব্যাসাৰ্ধ ব্যাসযুক্ত এখন বৃত্তকাৰ পথাৰৰ চাৰিওফালে এটা 3.5 মিটাৰ বহল বৃত্তকাৰ পথ আছে পথৰ কালি উলিয়াব দিছে এনেকুৱা ক্ষেত্ৰত আমি যদি ছবিৰ সহায়ত বুজি লব যাও তেতিয়ালে কেনেকুৱা হ'ব ধৰা হল এইখন এখন বৃত্তকাৰ পথাৰ আৰু ইয়াৰ ব্যাস কিমান দিয়া আছে 70 মিটাৰ দিয়া আছে যদি ইয়াৰ ব্যাস যদি 70 মিটাৰ হয় তেতিয়ালে ব্যাসাৰ্ধ কিমান হ'ব 35 মিটাৰ হ'ব আকৌ দিয়া আছে কি দিয়া আছে ইয়াৰ চাৰিওফালে এটা পথ আছে যাৰ বহল কিমান দিয়া আছে 3.5 মিটাৰ এতিয়া 3.5 মিটাৰ হলে ইয়াতে এটো পথৰ ওপৰত এই বাহিৰত এটা ডাঙৰ বৃত্ত সৃষ্টি হ'ল এই বাহিৰত থকা ডাঙৰ বৃত্তটোৰ কালি কিমান হ'ব আমাৰ ইয়াৰ পৰা ইয়ালৈকে আমাৰ 35 হ'ল আৰু ইয়াৰ পৰা ইয়ালৈকে 3.5 হ'ল এইখিনি যোগ কৰি দিছো দিয়াৰ পিছত কিমান হ'ল 3.85 মিটাৰ এতিয়া এই যেটো ৰাস্তা আছে এই ৰাস্তাটো যদি আমি কালি উলিয়াব লাগে কি কৰিব লাগিব এই ডাঙৰ বৃত্তটোৰ পৰা সৰু বৃত্তটো কালিটো বিয়োগ কৰিলে হৈ যাব এইখিনিত কৰিলে যেটো হ'ব হেতুই হ'ব তোমালোকৰ এনসাৰ এতিয়া চোৱা আমি সেইখিনি অতকে আমি কি কৰিম বহি ধুনিয়াকৈ কৰিছো দিয়া আছে বৃত্তকাৰ পথৰখনৰ ব্যাস 70 মিটাৰ আৰু ইয়াৰ চাৰিওফালে থকা পথটোৰ বহল 3.5 মিটাৰ দিয়াৰ ফলত পথটোৰ কালি হ'ব মই কোৱা ধৰণে অলপ আগমুদত কোৱাৰ ধৰণে ডাঙৰ বৃত্তটোৰ পৰা সৰু বৃত্তটো বিয়োগ কৰিছো 3.38.5 ব্যাসাৰ্ধযুক্ত বৃত্তটোৰ পৰা 35 মিটাৰ ব্যাসাৰ্ধ বৃত্তটো বিয়োগ কৰিছো ইয়াতে ছবিত যেনে কৈ আছে এই ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিছো ইয়াৰ লগে কি হৈছে পাইটো কমন লৈছো এইখিনিটো গমে পাইছা a স্কয়াৰ - b স্কয়াৰ ফৰ্মত পৰিলে তেতিয়া a - b a + b তোমালোকে ডাইৰেক্টলি ক্যালকুলেশন কৰিব যেনাকে নকাৰো ক্যালকুলেশনটো নিজাকৈ কৰিব পাৰা ইয়াতে চাই পেলো কৰিব পাৰা ইয়াতে এইখিনিত কৰাৰ পিছত আমি কি পাইছো ক্যালকুলেশন কৰোতে পাইছো 808.5 মিটাৰ স্কয়াৰ অৰ্থাৎ কি হ'ল এই যেটো পথ আছিল পথটোৰ ব্যাস মানে কালি কিমান আছে 808.5 মিটাৰ স্কয়াৰ এইটোৱে আছিল তোমালোকৰ 20 নম্বৰ অংক আশা কৰিছো তোমালোকে বুজি পাইছা মই এনেকুৱাকৈ তোমালোকৰ প্ৰতিটো অংক কৰি দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু পৰৱৰ্তী অংকৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানটা সামৰিছো ধন্যবাদ